মটো লগৰ ফিল এটা দি দিছোঁ দেই আপোনালোকক। 8 মানৰ মূৰত আজি এটা ব্লগ বনাইছোঁ গাইছ। ইমান লগৰ মই ইউটিউবত কোন পাব আছে কয় এইটো আৰু কাজডালে এটি বম এটা ভিডিঅ'ছে আৰু গোটাই মান মুই চাচোন এইবোলে কি হেলমেট কিয় পিন্ধে নাই? হেলমেট নাই আমাৰ। ইমান দেৰি কৰি বৰ ৰাংছে দেই। তো হেই গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল জি ব্লগ আছে। তো গাইছ বহুত মাহৰ মূৰত মোটামুটি 8 মাহৰ মূৰত আজি এটা ব্লগ বনাইছোঁ গাইছ। ব্লগে নাই কি নাজানো ব্লগ এইটো ইউটিউবত যায় না নাযায় সেইটো নাজানো মই এনেই আৰু বনাই দিলোঁ দে গাইছ। বহুত দিন বনাও নাই কেম্বা লাগি আছে ইউটিউবত বনাবাৰো ইচ্ছা আছে গাইছ। চাবি নেকি মই ক'বাটোতে ইউটিউবৰ হেৰি এটা লগৰ আছে সেইটো গাইছ। এইটো দেখিছে না ইউটিউবৰ লগত ইমান ভাল পাওঁ মই ইউটিউবত কিন্তু তহঁতে ছাপোৰ্ট নকৰা সেইকাৰণে মোৰ দুখ লাগে জানো না। এতিয়া যাওঁ মানে আজি মই যাম খুব কালাগুচিত গাইছ। আৰু আজি কেনেকৈ বনাম মই ক'ব নোৱাৰোঁ দেই গাইছ। এইটো মানে অলপ হ'ব আৰু বেছি নহয় আৰু এনেই সামান্য আৰু দেই দি আৰু গাইছ বল যাই মানে খুব কালাগুচিত যাম। যাই কিনে তোমাৰ আধাৰ কাৰ্ড বনাইছোঁ আধাৰ কাৰ্ডখন বনালে হ'ব আহি কিনে আৰু সেইখিনি এতিয়া আৰু আজি আৰু গাড়ী লৈ যাম গাইছ। আৰু মোৰ লগত আছে এই পাইচাটো তো চাংগল গাইছ প্ৰাইচটো বঢ়িয়াছে অলপ ফুৰিব যাম ভালে যাম গাইছ। তাৰপিছত বাহিৰে পুৰা খুব কালাগুচিত লৈকে যাম। এতিয়া আমাৰ দেখিতে অলপ ভিডিঅ' কৰি দিব দে কেনে হয় আৰু ক'ব নোৱাৰোঁ গাইছ। গাইছ বঢ়িয়াকৈ যাই আছোঁ এতিয়া অলপ মটো লগৰ ফিল এটা দি দিছোঁ দেই আপোনালোকক। বেঙে ক্ৰিকেট খেলি আছে বাবুহঁতে। গাইছ এতিয়া আগলৈ ক্লিপটো ৰেহাই পালাক মটো লগৰ নিচিনা অলপ দিছোঁ দেই গাইছ কিন্তু অলপ ব্লাৰ হৈছে এই এখিনি জেগাত ফ'কাছটো লাগি আছিল বেছি সেইকাৰণে এতিয়া আপোনালোক এটা বস্তু দেখাম বুলি ভাবিছোঁ গাইছ। গোটাই মান মুই চাচোন তো গাইছ আপোনালোক এতিয়া মই ওচৰৰ পৰা এটা মুই দেখি আছোঁ গাইছ। আৰু এই সূৰ্যটো বম দেখা হৈছে কয় এইটো গাইছ আৰু কাজডালে এটি বম এটা ভিডিঅ'ছে এইটো সূৰ্যটো তেনেকৈ অলপ দুটা ফটো আছিলোঁ ইনষ্টাগ্ৰামত দি দিম। ইনষ্টাগ্ৰামত দুটা একাউণ্ট আছে ৰিজিপ 777 এটা আৰু ৰিজিপ এক্সপায়াৰটোতো জানেই আপোনালোকে গাইছ। চাইডে দি আহি আছে তাতে যে ফ'ল' কৰি দিব গোটাই মানে গাইছ প্লিজ কৈছোঁ। আৰু ৰিজিপ 777টোত মই মিনি ব্লগ বনাওঁ গাইছ। ৰিজিপ 777টোত মই মিনি ব্লগ বনাওঁ গোটেইটো ছাপোৰ্ট কৰিব গাইছ। হ'লে ছাপোৰ্ট আহিছে 250টা ফ'লোৱাৰ 700 1000 এনেকৈ মানে ভিউ আহে গাইছ ৰিলত ভাল লাগে। আৰু এটা ওচৰৰ পৰা মুই দেখি আছোঁ গাইছ এতিয়া আপোনালোকক। তো গাইছ এইকেইটা ওচৰৰ পৰা দেখি দিছোঁ মুই চক গাইছ গাইছ এতিয়া বঢ়িয়াকৈ যাং গাইছ। এতিয়া মানে খুব কালাগুচিত যাম এনেকৈ দিলে অলপ ভাল হৈ দেচোন। এতিয়া গাইছ খুব কালাগুচিত যাওঁ। খুব কালাগুচিত মানে আধাৰ কাৰ্ডখন বনাব দিছিলোঁ নাম্বাৰটো ভুল হৈছিল গাইছ। নাম্বাৰটো বঢ়িয়াকৈ হেৰি কৰি আহোঁ মানে এতিয়া বঢ়িয়াকৈ যাই আছোঁ মানে দীক্ষিত আৰু মই এনেকৈ যাম গাইছ বঢ়িয়াকৈ গাইছ যাওঁ বুলি গাইছ। মানে বহুত দিন ভ্লগ বনোৱা নাই না সেইকাৰণে গাইছ মানে হেৰি হৈছে পাহৰি গৈছোঁ কি ক'ব লাগে সেনেকৈ আৰু ইণ্ট্ৰ'টো ইমান এটা ভাল নাই গাইছ। আৰু ৰেগুলাৰ দিলে ভাল হ'ব দেচোন গাইছ। তো যাওঁ বুলি গাইছ বঢ়িয়াকৈ এতিয়া তাতে বঢ়িয়াকৈ যায় এইবোৰ খেলা দেই গাইছ লাহে লাহে যায় যাই আছোঁ বলক যাওঁ বলক। তো গাইছ ইনকৈ আৰু এখন হাতে দি অলপ ব্লগ বনাই যাই আছোঁ দেই। 7টা 10 কপি এখন হাতে দি চলা অভ্যাস নাই। আৰু গাইছ কমেণ্ট নকৰিবি দেই বোলে কি হেলমেট কিয় পিন্ধে নাই? হেলমেট নাই আমাৰ এনে কৈছোঁ দে আছে হেলমেট পিন্ধি আৰু গাড়ী চলাব পাৰি না পাৰি অলপ দূৰত গ'লে হেলমেট তেলত পিন্ধি যাব পাৰি কিন্তু ওচৰতে আহিছোঁ হ'লে পিন্ধা লাগে দেচোন ছেফটিটো ভাল। তো গাইছ যোনখন দোকানত আহিছিলোঁ দোকানখন বন্ধ এতিয়া ফ্ৰী যাব নোৱাৰা গাইছ। মোটামুটি 8 কিলোমিটাৰমান দূৰ হ'ব পাৰে আমাৰ পৰা নাজানো মই কিমান বা কিলোমিটাৰ দূৰ এতিয়া। তো আৰু কি কৰিবি আৰু গাইছ 5টা বজাত নাছিল আহি পাইছোঁ 4টা 52 এতিয়া আৰু দোকানেই বন্ধ দোকান গাইছ কি হ'ব এতিয়া। আৰু কালি চুলি কাটিব যাব লাগিব বহুত ফাল্টু হৈ আছে তাকো হোলীও আহি আছে গাইছ হেপী হোলী। তো এতিয়া অলপ টাইম ইয়াতে ৰখোঁ মোটামুটি 5টা 10 মানত একবাৰ ফোন কৰিম 5টা 10 15 মানত একবাৰ ফোন কৰিম কৰি কিনে যদি দেৰি হয় বুলি কয় তেতিয়াহ'লেতো আৰু উপায় নাই গাইছ ফ্ৰীয়ে যাব লাগিল। তো গাইছ সূৰ্যত কি মজা দেখা হৈছে ন চবচোন আপোনালোকে অলপ কলা কৰি দিছোঁ দেচোন চব গাইছ দিছ ইজ সূৰ্য। তো গাইছ সেই তেতিয়াৰ পৰা ৰখি আছোঁ দোকানীটো আহিয়ে বনাই ইমান দেৰি কৰি বৰ ৰাংছে দেই। কেইটা বাজি জানা গাইছ মোটামুটি 4টা 52 আহিছিলোঁ এতিয়া বাজিছে গাইছ 5টা হেৰি হ'ল 5টা 20 হ'ল ইমান দেৰি ৰখি ৰাখিব নোৱাৰি ন আধা ঘণ্টাই হ'ল দেচোন গাইছ। তো গাইছ
দিছে আৰু তেল মাৰি আমাৰ গাড়ীখন গাইছে